নমস্কাৰ বন্ধুসকল, আজি আমি বৰ্ণনা কৰিবলৈ ওলোৱা চিনেমাখন হ'ল জেক এণ্ড দ্য জায়েণ্ট স্লেয়াৰ। প্ৰখ্যাত ডাইৰেক্টৰ ব্ৰায়ান ছিংগাৰৰ চন 2013 প্ৰায় 200 মিলিয়ন বাজেটৰ এখন আমেৰিকান এডভেঞ্চাৰ ফেণ্টাসি মুভি হয় আৰু ইয়াৰ বক্স অফিচ ৰেটিং হ'ল প্ৰায় 200 মিলিয়ন। তে আহক বিৱৰণীলৈ আগবাঢ়ো। চিনেমাৰ আৰম্ভণিতে আমি জেক নামৰ এটি সৰু শিশুক দেখা পাওঁ, যাৰ দেউতাক এজন সাধাৰণ খেতিয়ক আছিল। জেকৰ সাধু কথাও গল্প শুনাৰ বহুত চখ আছিল, খাছ কৰি পুৰণা ৰজা মহাৰাজাৰ দিনৰ গল্প। এজন ৰজাৰ কাহিনী জেকৰ বৰ পচন্দনীয় আছিল, যিটো সেই সময়ৰ ঘটনা আছিল যি সময়ত এৰিক নামৰ এজন ৰজাই সমগ্ৰ পৃথিৱীত ৰাজত্ব কৰিছিল আৰু তেওঁৰ তত্ত্বাৱধানত বহুতো পুৰোহিত লগ হৈ মন্ত্ৰৰ দ্বাৰা কিছুমান যাদু কৰি গছৰ বীজ তৈয়াৰ কৰি উলিয়ায়, যাতে তেওঁলোকে স্বৰ্গলৈ গৈ ভগৱানক লগ কৰিব পাৰে। ইয়াৰ পাছত তেওঁলোকে যেতিয়া সেই বীজবোৰ পানীৰ সংস্পৰ্শলৈ আনে, তেতিয়া মুহূৰ্ততে সেই বীজবোৰ একোডাল বিশাল গছ হৈ আসমানৰ বুকু ফালি পাৰ হৈ যায়। পুৰোহিতসকলে গছবোৰ বগাই যেতিয়া স্বৰ্গলৈ বুলি যাবলৈ ধৰে, তেতিয়া তেওঁলোকে স্বৰ্গ আৰু পৃথিৱীৰ মাজৰ এটুকুৰা ভয়ানক ঠাইত আহি উপস্থিত হয়হি, য'ত মানুহতকৈ বহুত বেছি ডাঙৰ ডাঙৰ কিছুমান নৰখাদক দৈত্যই বাস কৰিছিল। আৰু যেতিয়া দৈত্যবোৰে মানুহক গছ বগাই অহা দেখা পায়, তেতিয়া পৃথিৱীলৈ যোৱাৰ ৰাস্তা বিচাৰি পায়। লগে লগে গছবোৰ বগাই দৈত্যবোৰ আহি পৃথিৱী আহি পায়। সকলোফালে হৰি ভৰি থকা মনোৰম পৃথিৱী পাই সিহঁতে এফালৰ পৰা আটাইবোৰ ধ্বংস কৰাত লাগে, আনকি মানুহবোৰকো এফালৰ পৰা ধৰি খাবলৈ আৰম্ভ কৰে। চব ফালৰ তাবাহী দেখি ৰজা এৰিকে তেওঁৰ সাহসী বীৰ যোদ্ধাবোৰ লগাই কিবা কৰি এটা প্ৰকাণ্ড দৈত্যক কৌশলেৰে হত্যা কৰে আৰু পুৰোহিতবোৰে মন্ত্ৰৰ বলত সেই দৈত্যটোৰ দিলটো উলিয়াই এটা যাদু কৰি মুকুট তৈয়াৰ কৰে। ৰজাই যেতিয়া সেই মুকুট পিন্ধি দৈত্যবোৰৰ সন্মুখলৈ আহে, তেতিয়া দৈত্যবোৰ আচৰিতভাৱে ৰজাৰ সন্মুখত হাৰ মানি আঁঠু লয়। সুবিধা বুজি ৰজা এৰিকে দৈত্যবোৰ পুনৰ নিজৰ দুনিয়ালৈ ঘূৰি যোৱাৰ আদেশ দিয়ে আৰু সকলো দৈত্য যোৱাৰ পাছত ৰজাই প্ৰকাণ্ড গছবোৰ কাটি পেলায়। এতিয়া ৰজাই বাকী থকা বীজবোৰ হিফাজতেৰে নিজৰ লগত ৰাখি থয়। বহুদিন পাছত যেতিয়া ৰজাৰ মৃত্যু ঘটে, তেতিয়া পুৰোহিতসকলে সেই বীজবোৰ আৰু মুকুটটো ৰজাৰ কফিনৰ ভিতৰত চিৰদিনৰ কাৰণে দফন কৰি দিয়ে। ইফালে আমি দেখিবলৈ পাওঁ যে এই কাহিনীটো জেকৰ উপৰিও সেই সময়ৰ ৰজাৰ ৰাজকুমাৰীৰো অতিকৈ পচন্দনীয় আছিল, যোন সেই ৰজা এৰিকৰ বংশৰ আছিল, আৰু ৰাজকুমাৰীক মাকে সদায় এই কাহিনী শুনাব লগাত পৰিছিল। তাৰ পাছত আমাক 10 বছৰৰ পাছৰ স্ক্ৰীন দেখায়, য'ত আমি জেকক দেখা পাওঁ, যোন এতিয়া এজন সফল ডেকা হৈ উঠে আৰু সি চহৰলৈ ককাকে দি পঠিওৱা ঘোঁৰা আৰু গাড়ী বেচিবলৈ বুলি আহে। কিন্তু চহৰ আহি পাই জেকে দেখে যে তাত সেই ৰজা এৰিকৰ কাহিনীৰ এখন ৰোড শ্ব' চলি থাকে, যাক দেখি সি নিজকে ৰখাব নোৱাৰি নাটকখন চাবলৈ সোমায়। তাত জেকে এজনী ধুনীয়া ছোৱালী দেখা পায়, যোনে আপোনহাৰা হৈ সেই নাটকখন উপভোগ কৰি থাকে, যোন আচলতে সেই ৰাজকুমাৰীজনীয়ে আছিল, আৰু তাই এজনী সাধাৰণ যুৱতীৰ ভেষ লৈ আহি নাটকখনৰ মজা লৈ আছিলহি। কিন্তু তেনেতে কেইটামান পাখণ্ডই ৰাজকুমাৰীজনীৰ হাতত ধৰি জোকাবলৈ ধৰে আৰু জেকে আগবাঢ়ি গৈ তাইক বচাব বিচাৰোঁতে এটা পাখণ্ডই জেকৰ মুখত এটা প্ৰচণ্ড ঘোচা সোধায়। জেকে পাখণ্ডকেইটাক ধমক দিয়ে আৰু লগে লগে তাত থকা সকলো মানুহে অকস্মাত জেকৰ সন্মুখত আঁঠু লৈ তলমূৰ কৰে। জেকে আচৰিত হৈ ভাবে যে সকলোৱে হয়তো তালৈ ভয় খাইছে, কিন্তু পাছলৈ ঘূৰি চোৱাত গম পায় যে আচলতে জেকৰ পাছফালে ইতিমধ্যে আহি পোৱা ৰাজকুমাৰীৰ অংৰক্ষকৰ দলটো দেখিহে আটাই তলমূৰ কৰি আঁঠু লয়, আৰু মুহূৰ্ততে ৰাজকুমাৰীয়ে জেকলৈ এটা ক্ষীণ চাৱনিৰে চাই সিহঁতৰ লগত গুচি যায়। তাৰ পাছত আমি ৰড্ৰিকক দেখা পাওঁ, যাৰ লগত ৰজাই ৰাজকুমাৰীৰ বিয়া ঠিক কৰি ৰাখিছিল, কিন্তু ৰাজকুমাৰীয়ে তাক পচন্দ কৰা নাছিল আৰু এই কথাত ৰজাৰ লগত সদায় মনোমালিন্য ঘটিছিল। সিফালে ৰড্ৰিকে ৰাজমহলৰ এটা বিশেষ সংৰক্ষিত কোঠালৈ সোমাই আহি দেখে যে ৰুমৰ সকলো বস্তু থানবান হৈ চাৰিওফালে সিঁচৰিত হৈ আছে। সি তন্নতন্নকৈ পৰীক্ষা কৰাত অতি কৌশলেৰে লুকুৱাই ৰখা ৰজা এৰিকৰ যাদুই মুকুটটো বিচাৰি পায়। সি আৰু বিচৰাত পায় যে এখন কিতাপৰ মাজত গোপনভাৱে লুকুৱাই ৰখা সেই যাদুকৰী গছৰ বীজবোৰ কিন্তু নোহোৱা হৈ আছে, যিটো দেখি সি অনুমান কৰে যে এইমাত্ৰ সিহঁতৰ সন্মুখেৰে পাৰ হৈ যোৱা পুৰোহিতজনৰ নিশ্চয় এই কাম হ'ব। সেয়ে সি তাৰ বিশ্বাসী চন্তৰীজনক গোটেই চহৰখন বন্ধ কৰি পুৰোহিতজনক কৰায়ত্ব কৰাৰ আদেশ জাৰি কৰে। সিফালে জেকে তাৰ ঘোঁৰাটোৰ গ্ৰাহক বিচাৰি ফুৰোঁতেই সেই পুৰোহিতজনে জেকক সেই বীজকেইটাৰ বিনিময়ত ঘোঁৰাটো বিচাৰে আৰু কয় যে এই বীজবোৰ ইংলণ্ডৰ গীৰ্জাৰ পাদৰীক দিলে তোমাক বহুত ধন সম্পদেৰে মালামাল কৰি দিব, কিন্তু ভুলতো বীজকেইটা পানীৰ সংস্পৰ্শলৈ নানিবা। জেকে একো বুজিবলৈ নাপাওঁতেই পুৰোহিতজনে ঘোঁৰাটোলৈ বেগাই পলাব ধৰে, যদিও সৈনিকবোৰে নিমিষতে পুৰোহিতজনক ধৰি পেলায় আৰু পুৰোহিতে বীজবোৰৰ বিষয়ে মুখ নোখোলাত তেওঁক থিতাতে হত্যা কৰে। সিফালে ঘৰত জেকৰ ককাকে জেকক বহুতো ককৰ্থনা কৰে আৰু কয় যে পুৰোহিতে তোমাক মূৰ্খ সাজি ঘোঁৰাটো লৈ গ'ল, আৰু খঙত সেই বীজবোৰ দলিয়াই দিয়ে। জেকে বীজবোৰ এটা এটাকৈ উঠোৱাত লাগে, যদিও এটা বীজ নেদেখাকৈ ৰৈ যায়। কিছু সময়ৰ পাছত মুষলধাৰে বৰষুণ আৰম্ভ হয় আৰু সিফালে ৰাজকুমাৰীয়ে ৰড্ৰিকৰ লগত বিয়া হোৱাৰ ভয়ত মনে মনে ৰাজমহলৰ পৰা পলাই আহি ঠিক জেকহঁতৰ ঘৰৰ ওচৰ পায়হি আৰু বৰষুণৰ পৰা বাচিবলৈ জেকৰ ঘৰলৈকে সোমায়। জেক আৰু ৰাজকুমাৰীয়ে দুয়োৱে দুয়োকে দেখা লগে লগেই চিনিব পাৰে আৰু ৰাজকুমাৰীয়ে জেকক দিনত হোৱা ঘটনাটোৰ কাৰণে ধন্যবাদ জনায় আৰু দুয়ো কথাত মগ্ন হৈ পৰে। কিন্তু তেনেতে জেকৰ ভঙা পজাটোৰ ভিতৰত চাদৰ ফুটাৰে পানী পৰিব ধৰে আৰু পানী বৈ গৈ গৈ এসময়ত সেই যাদুকৰী বীজটো স্পৰ্শ কৰে। পানীৰ স্পৰ্শ পাই মুহূৰ্ততে বীজটো অংকুৰিত হৈ এডাল বিশাল গছলৈ পৰিণত হয় আৰু ঘৰে সৈতে গছডাল দাং খাই উঠি আকাশৰ ফালে চিধা আগবাঢ়ে।
ঘৰৰ ভিতৰত ৰাজকুমাৰী বেয়াকৈ আবদ্ধ হৈ যায় আৰু জেকে ৰাজকুমাৰীক বচাবলৈ চেষ্টা কৰি থাকোঁতেই গছডালে তাক জমিনৰ বহুত ওপৰ পোৱাহি আৰু এসময়ত পিছলি তলত খহি বেহুচ হৈ পৰে। ৰাতিপুৱা ৰজাই তেওঁৰ সৈন্যৰ সৈতে আহি গছডালৰ ওচৰ পায়হি আৰু জেকক সোধাত সি ৰাতি ৰাজকুমাৰীৰ লগত হোৱা সমস্ত ঘটনা বিৱৰি কয়। ঘটনা শুনি ৰজাই তেওঁৰ বিচক্ষণ সৈনিকসকলক গছ বগাই ৰাজকুমাৰীক উদ্ধাৰ কৰি অনাৰ আদেশ দিয়ে আৰু ৰদ্ৰিকৰ পৰামৰ্শ মতে জেকক লৈ ৰদ্ৰিকো ৰাজকুমাৰীক বচাবলৈ বুলি গছ বগাই যাবলৈ ওলায়। দুৰ্গম গছডাল বগাই যাওঁতে আটায়ে বহুতো কষ্টৰ সন্মুখীন হ'ব লগাত পৰে, যদিও এসময়ত বগাই বগাই আটায়ে স্বৰ্গ আৰু পৃথিৱীৰ মাজৰ এক বিশেষ দুনিয়াত আহি পায়হি। তাত আহি পাই ৰদ্ৰিকে জেকক চুৰিৰে হত্যাৰ ভাবুকি দি ধমকেৰে সেই বীজবোৰ আত্মসাত কৰি লয়, যদিও কৌশলেৰে জেকে এটা বীজ নিজৰ লগত লুকুৱাই হিফাজতে ৰাখি থয়। অৱশেষত আটায়ে ৰাজকুমাৰীৰ সন্ধানত চাৰিওফালে জংঘলৰ মাজেৰে আগবাঢ়ে। সকলোৱে বুজি উঠে যে পৌৰাণিক লোককথাবোৰ দৰাচলতে সত্য আছিল আৰু সেয়ে ভিতৰি ভিতৰি আটায়ে এক অজান আতংকত কঁপি উঠে। সকলো আহি আহি এসময়ত এটা পানীৰ সৰু তালাপ পায়হি, য'ত বহুতো বনৰীয়া ভেড়া ছাগলী চৰি আছিল। আটায়ে ভোকত কলমলাই থকা বাবে এটা ভেড়া ছাগলী মাৰি সকলোৱে পেট ভৰাব বুলি জেক আৰু লগৰ এজন পানীত নামিব খোজোতেই অকস্মাত দুয়ো এখন জালৰ বিশেষ পিঞ্জিৰাত আবদ্ধ হৈ পৰে। লগে লগে সকলো সৈনিকে মিলি দুয়োকে জালৰ পৰা মোকলাবলৈ সক্ষম হয়, যদিও অকস্মাত সিহঁতৰ সন্মুখত এটা বিশাল দানৱ আহি ওলায়হি। আটায়ে মুহূৰ্ততে লুকাই পৰে, যদিও দানৱটোৱে এজন সৈনিকক ধৰি পেলায় আৰু এটা এটাকৈ কেইবাটাও সৈনিকক ধৰি পুনৰ হাবিৰ মাজেৰে আগবাঢ়ে। জেকে অকণো পলম নকৰি দৈত্যটোৰ পিছ লয়, কিয়নো সি নিশ্চিত আছিল যে দানৱটোৰ পিছ লৈ গৈ সি নিশ্চয় ৰাজকুমাৰীৰ কিবা সন্ধান বিচাৰি পাব। সিফালে ৰদ্ৰিকৰ বিশ্বাসী চন্তৰিটোক আন এটা দৈত্যই একে থাপে নি চুবাই খাই পেলায় আৰু এইবাৰ ৰদ্ৰিকক ধৰিব লওঁতেই সি লগত সংগোপনে অনা সেই ৰজা এৰিকৰ যাদুকৰী মুকুটটো উলিয়াই ধৰে। লগে লগে মুকুটে নিজৰ কাম কৰে। ইফালে জেক প্ৰথম দৈত্যটোৰ পিছ লৈ এসময়ত দানৱলোক আহি পায়হি আৰু দানৱবোৰৰ পৰা লুকাই যেতিয়া সি বাচি ভিতৰ পায়হি, তেতিয়া দেখে যে দানৱবোৰে ইজাবেলক এটা পিঞ্জিৰাৰ ভিতৰত ভৰাই ৰাখিছে। তেনেতে সিফালে ৰদ্ৰিকক দুটা ডাঙৰ দৈত্যই দাঙি আনি সকলো দানৱৰ মাজত ৰাখে। দৈত্যবোৰে ৰদ্ৰিকৰ মুকুটটো দেখা মাত্ৰেই বাধ্য হৈ আঁঠু লয় আৰু ৰদ্ৰিকে দানৱৰ ৰজাৰ মূৰত ভৰি থৈ সিহঁতৰ ৰাজসিংহাসনত বহি পৰে। এইবাৰ ৰদ্ৰিকে সকলো দৈত্যক উদ্দেশ্যি কয় যে অহাকালি আমি সকলো পৃথিৱীলৈ যাম আৰু এখন এখনকৈ সকলো দেশ জয় কৰি মই হ'ম গোটেই পৃথিৱীৰ একমাত্ৰ প্ৰতাপী ৰজা। ৰদ্ৰিকৰ কথা শুনি বন্দী হৈ থকা সৈনিক দুটাই ৰদ্ৰিকক সাৱধান বাণী দিয়ে আৰু তেনে নকৰিবলৈ সকীয়াই দিয়ে, কিন্তু ৰদ্ৰিকে কাৰো কথা নুশুনে আৰু দানৱবোৰক সেই সৈনিক দুজনক সিহঁতৰ খোৰাক বনাবলৈ আদেশ দিয়ে। ৰজাৰ আদেশ পায়ে এটা প্ৰকাণ্ড দৈত্যই লগে লগে এজনক কেঁচাই চুবাই আৰু আনটোক ৰান্ধনীশাললৈ ৰান্ধিবলৈ লৈ যায়। দৈত্যটোৱে সৈনিকজনক ৰন্ধাৰ যা যোগাৰ চলাই থাকোঁতেই তেনেতে জেক আহি ওলায়হি আৰু সি এখন ডাঙৰ চুৰি লৈ কৌশলেৰে দৈত্যটোৰ পিঠিত জঁপিয়াই পৰে আৰু আচৰিতভাৱে প্ৰকাণ্ড দৈত্যটো থিতাতে বাগৰি পৰি মৰে। লগে লগে তিনিও তাৰ পৰা পলাই পুনৰ গছজোপাৰ ফালে আগবাঢ়ে, কিন্তু এটা প্ৰকাণ্ড দৈত্যই গছজোপা পহৰা দি শুই থাকে। সেয়ে উপায়হীন হৈ সিহঁতে বুদ্ধি ও সাহস কৰি এখন মৌ-মাখিৰ চাক বিচাৰি আনি দৈত্যটোৰ লোহাৰ মুকুটটোৰ ভিতৰত ভৰাই দিয়ে। মৌ-মাখিৰ কামোৰত অসহ্য হৈ দৈত্যটো সাৰ পাই উঠে আৰু ইফাল সিফাল কৰোঁতেই অকস্মাত পিছলি আকাশৰ পৰা পৃথিৱীৰ বুকুলৈ সৰি পৰে আৰু এসময়ত ঠিক ৰজাৰ আহি সন্মুখতে পৰেহি। প্ৰকাণ্ড দৈত্যটো দেখি ৰজাই সকলো বুজি উঠে আৰু লগে লগে সকলোকে এই বিশাল গছডাল কাটি পেলোৱাৰ আদেশ দিয়ে। সিফালে জেকৰ বুদ্ধি দেখি আনন্দত ৰাজকুমাৰীয়ে জেকক সাৱটি ধৰে আৰু জেকে লাজতে নিজক চম্ভালিবলৈ চেষ্টা কৰে। তেতিয়া সিহঁতৰ লগত থকা সৈনিকজনে দুয়োকে গছডাল বগাই পৃথিৱীলৈ যাবলৈ দি নিজেই ৰদ্ৰিকক ইয়াতে মাৰিবলৈ বুলি লুকাই ৰয়। কিছু সময়ৰ পাছত ৰদ্ৰিকে নিজৰ দানৱ সৈন্যৰ লগত পৃথিৱীলৈ যাবলৈ বুলি আহি ওলায় আৰু সুবিধা বুজি সৈনিকজনে ৰদ্ৰিকক আক্ৰমণ কৰি শিলৰ এটা খোৰোঙৰ মাজত সোমাই পৰে। দৈত্যবোৰে শিলবোৰ আঁতৰাই ৰদ্ৰিকক বচাব লওঁতেই সৈনিকজনে ৰদ্ৰিকক চুৰিৰে প্ৰচণ্ড আঘাত কৰে, যাৰ ফলত ৰদ্ৰিকৰ থিতাতে মৃত্যু হয়, যদিও যাদুকৰী মুকুটটো কিন্তু দৈত্যটোৰ হাতত লাগে। সিফালে ৰাজকুমাৰী আৰু জেক গছ বগাই পৃথিৱীলৈ বুলি আহি থাকে। লাহে লাহে ৰাজকুমাৰীয়ে জেকক সম্পূৰ্ণৰূপে ভাল পাব ধৰে। ইফালে জেকে ৰাজকুমাৰীক প্ৰথম দেখাতেই ভাল পাই পেলাইছিল। ক্ৰমান্বয়ে দুয়ো ভাল পোৱাৰ এক অটুট বন্ধনৰ মাজত সোমাই পৰে। কিন্তু ইফালে ৰজাৰ সৈনিকসকলে প্ৰকাণ্ড গছডাল কটাৰ আৰম্ভ কৰে। আনহাতে ৰদ্ৰিকক হত্যা কৰি সৈনিকজনে গছ বগাই পৃথিৱীলৈ আহি থাকে, কিন্তু ইতিমধ্যে ৰজাৰ সৈনিকবোৰে গছডাল ঠিক বগৰাই পেলাব ধৰে। তেতিয়া জেকে ৰাজকুমাৰীক ধৰি লৈ গছজোপাৰ এডাল প্ৰকাণ্ড লতাৰ সৈতে জঁপিয়াই আহি কিবা কৰি পৃথিৱী পায়হি। আনহাতে দৈত্যৰ চৰ্দাৰটোৱে যাদুকৰী মুকুটটো তাৰ হাতৰ আঙুলিত পিন্ধি লয়, যাক দেখি সকলো দৈত্যই তাক নিজৰ ৰজা মানি লয়। কিন্তু দৈত্যবোৰে এতিয়া পৃথিৱীলৈ যাব নোৱাৰা হয়, কিয়নো ৰজাই ইতিমধ্যে গছডাল কাটি পেলায়। তেনেতে অকস্মাত দৈত্যবোৰে সেই যাদুকৰী বীজবোৰ ভৰাই ৰখা টোপোলাটো পায় আৰু ভিতৰত যেতিয়া বীজবোৰ পায় তেতিয়া অলপো পলম নকৰি বীজবোৰ পানীলৈ দলিয়াই দিয়ে আৰু মুহূৰ্ততে বীজবোৰ একোডাল প্ৰকাণ্ড গছলৈ পৰিণত হয়। লগে লগে দৈত্যবোৰে জঁপিয়াই গছবোৰ পৃথিৱীৰ ফালে টানি আনে আৰু তেতিয়া গছবোৰ পৃথিৱীৰ ফালে ক্ৰমাৎ আগবাঢ়িব ধৰে।
সিফালে ৰজাই ৰাজকুমাৰীক পাই নথৈ আনন্দিত হৈ পৰে আৰু জেকক ধন্যবাদ জনাই ৰাজমহলৰ ফালে আগবাঢ়ে। জেকে ৰজা আৰু ৰাজকুমাৰীৰ পৰা বিদায় লৈ বুকুৰ এক অজান কোণত ৰাজকুমাৰীৰ কিছুমান মৰম লগা মুহূৰ্তৰ প্ৰতিচ্ছবি লৈ ঘৰমুৱা হ'ব ধৰে, কিয়নো সি এটা অতি সাধাৰণ খেতিয়কৰ ল'ৰা আছিল। তেনেতে সি অকস্মাত দেখে যে সেই প্ৰকাণ্ড গছবোৰ অতি তীব্ৰ গতিত পৃথিৱীৰ ফালে আহি আছে। লগে লগে জেকে সমগ্ৰ ঘটনা বুজি উঠে আৰু ঘোঁৰা লৈ ৰজাৰ ওচৰলৈ আগবাঢ়ে। আহি সি ৰজাৰ ওচৰ পায়হি আৰু ৰজাক সমস্ত ঘটনা বিৱৰি কয়। কিন্তু ইতিমধ্যে দৈত্যবোৰ পৃথিৱীলৈ আহি পায় আৰু এফালৰ পৰা সকলোবোৰ ধ্বংস কৰাত লাগি যায়। ৰজাই সকলোকে ৰাজমহললৈ বেগাই আগবাঢ়িবলৈ কয় আৰু দৈত্যবোৰে ৰজা আৰু ৰাজকুমাৰীক ধৰিবলৈ খেদি আহে, কিয়নো তেওঁলোকেই এসময়ৰ মহান ৰজা এৰিকৰ ৰাজবংশৰ আছিল, যাৰ কাৰণে এই দৈত্যবোৰে এসময়ত পৃথিৱী এৰি যাব লগাত পৰিছিল। সকলো আহি এসময়ত ৰাজ অট্টালিকাত প্ৰৱেশ কৰে, যদিও জেক বহুত পিছ পৰি ৰৈ যায়। সকলো সৈনিক ৰাজমহলৰ বিশেষ সুৰক্ষিত দুৱাৰখন বন্ধ কৰিব ধৰে আৰু সিফালে জেকে ঘোঁৰাৰে সৈতে এটা প্ৰকাণ্ড জাপ লগাই দুৱাৰৰ ওপৰেদি আহি ৰাজমহলৰ ভিতৰ আহি পায়। কিন্তু দৈত্যৰ চৰ্দাৰটোৱেও জঁপিয়াই প্ৰকাণ্ড দুৱাৰখন থাপ মাৰি ধৰে। লগে লগে সেই বাচি অহা সৈনিকজনে আন সৈনিকবোৰৰ সৈতে ধনুৰ বাণেৰে দৈত্যটোক থকাসৰকা কৰে, যাৰ ফলত দৈত্যটো বাগৰি তলৰ পানীত গৈ পৰে, য'ত সকলোফালে জুয়ে আগুৰি আছিল। সেয়ে দৈত্যটোৱে পানীৰ তলেৰে ৰাজমহলত সোমোৱাৰ অন্য ৰাস্তা বিচাৰি আগবাঢ়ে। ইফালে দৈত্যবোৰ আৰু ৰজাৰ সৈনিকসকলৰ মাজত ভয়ংকৰ যুদ্ধৰ আৰম্ভণি হয়। দৈত্যবোৰে প্ৰকাণ্ড গছবোৰত জুই জ্বলাই ৰাজমহলৰ ভিতৰলৈ দলিয়াব ধৰে আৰু এনেতে এডাল জ্বলন্ত গছে আহি ৰাজমহলৰ মুখ্য প্ৰৱেশ দুৱাৰখন ভাঙি চুৰমাৰ কৰি পেলায়। তেতিয়া ৰজাই ৰাজকুমাৰী আৰু জেকক মাতি আনে আৰু কয় যে দৈত্যবোৰক বেছি সময় বাধা দি ৰাখিব পৰা নাযায়, গতিকে তোমালোক ৰাজমহলৰ সেই বিশেষ গোপন কক্ষৰে আগবাঢ়ি যোৱা, য'ত এটা প্ৰকাণ্ড জুইৰ মাচাল আছে, য'ত অগ্নিসংযোগ কৰি দিলে মুহূৰ্ততে ওচৰৰ চাৰিওফালৰ ৰাজ্যৰ সৈনিকসকলে আমাৰ বিপদৰ উমান পাই সহায়ৰ বাবে দৌৰি আহিব। লগে লগে জেক আৰু ৰাজকুমাৰী ৰজাৰ আদেশমতে আগবাঢ়ে। কিন্তু তেওঁলোক গোপন কক্ষৰে আগবাঢ়ি গৈ থাকোঁতে অকস্মাত এখন প্ৰকাণ্ড দেৱাল ভাঙি পৰে আৰু সেই দৈত্যৰ ৰজাটো ঠিক সিহঁতৰ সন্মুখতে আহি ওলায়। দুয়োৱে দৈত্যটো দেখি পলাব লওঁতেই মুহূৰ্ততে দৈত্যটোৱে দুয়োটাকে ধৰি পেলায় আৰু জেকক খাবলৈ মুখ মেলি আহে। তেনেতে জেকে অকণো ভয় নকৰি অত্যন্ত কৌশলেৰে সি লুকুৱাই ৰাখি থোৱা যাদুকৰী গছৰ বীজটো দলিয়াই দৈত্যটোৰ মুখত ভৰাই দিয়ে। বীজটো গৈ দৈত্যটোৰ পেটৰ ভিতৰৰ পানীৰ স্পৰ্শ পাই অকস্মাত দৈত্যটোৰ প্ৰকাণ্ড শৰীৰটো ফালি ছিঙি বাহিৰলৈ ওলাব ধৰে, যাৰ ফলত দৈত্যটোৰ প্ৰকাণ্ড শৰীৰটো ছিন্ন বিচ্ছিন্ন হৈ খহি পৰে। এনেতে দৈত্যটোৰ ছিঙা হাত এখন জেকৰ ঠিক সন্মুখতে আহি পৰে, য'ত দৈত্যটোৰ আঙুলিত সেই ৰজা এৰিকৰ যাদুয়ী মুকুটটো পিন্ধা আছিল। আনফালে সকলোবোৰ দৈত্যই ৰাজমহলৰ ভিতৰত প্ৰৱেশ কৰি ৰজা আৰু আন সকলো সৈনিকক ঘেৰি ধৰে। সকলোৱে যেন নিজৰ ভয়ংকৰ মৃত্যুক সন্মুখত দেখা পায়। কিন্তু তেনেতে অকস্মাত সকলোবোৰ দৈত্যই ৰজা আৰু আন সৈনিকসকলৰ আগত আঁঠু লৈ তলমূৰ কৰে। সকলোৱে আচৰিত হৈ পিছলৈ ঘূৰি চাই দেখে যে জেকে যাদুকৰী মুকুটটো হাতত লৈ খাৰা হৈ আছে। এইবাৰ জেকে মুকুটটো মূৰত পিন্ধি আগবাঢ়ি আহে আৰু সকলো দৈত্যক পুনৰ গছডাল বগাই সিহঁতৰ দুনিয়ালৈ ঘূৰি যাবলৈ বাধ্য কৰায়। গোটেই দৈত্যবোৰ যোৱাৰ পাছত ৰজাই গছডাল কটাই পেলায়। ইয়াৰ পাছত ৰজাই ধুমধামেৰে ৰাজকুমাৰীক জেকৰ লগত বিয়া দি দিয়ে। তাৰ পাছত আমি দেখোঁ যে জেক আৰু ৰাজকুমাৰীৰ দুটা সন্তান জন্ম হয় আৰু জেকে দুয়োকে দৈত্যবোৰৰ কাহিনী কৈ থাকে, যিদৰে সৰুতে জেকহঁতে শুনি আহিছিল। জেকক তাৰ ল'ৰাটোৱে যেতিয়া সেই যাদুকৰী মুকুটটোৰ কথা সোধে, তেতিয়া জেকে কয় যে সেই মুকুটটো এতিয়া এক ধুনীয়া ৰূপত গঢ়াই সকলোৱে চাব পৰাকৈ সংগ্ৰহালয়ত বিশেষ সুৰক্ষাত ৰাখি থোৱা আছে, যাতে কোনেও তাৰ আচল ৰহস্য গম নাপায়। আৰু এনেকৈ এটা হেপী এণ্ডিঙৰ সৈতে চিনেমাখন ইমানতে অন্ত পৰে।